কি খবৰ? আজি নৱেম্বৰৰ 16 তাৰিখ আৰু কাতি 29 তাৰিখ। আজি মই বহুত দিনৰ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক বহুত দিনৰ লগ পাইছোঁ। ভিডিঅ' বনাবলৈ একো এনেকুৱা অকেজন অহাই নাছিলে। এটা আমি ছেপ্টেম্বৰত শ্বিলঙলৈ গৈছিলোঁ IGC ইণ্টাৰ গ্ৰুপ কম্পিটিশ্যনৰ কাৰণে, কিন্তু তাত মই বনাম বুলি বনাব নোৱাৰিলোঁ আৰু বহুত এনেকুৱা ভিডিঅ' অকেজন আছিলে কিন্তু মই বনাবলৈ নহ'লে, সেইবাবে বোলো বহুত দিন হ'ল আজিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি একো স্পেচিয়েল দিন নাই বা একো স্পেচিয়েল অকেজন নাই, কিন্তু মানে মোৰ কেইজনমান দাদাই মানে কামাণ্ডত মানে চাকৰি পালে। তাৰে দুজন আছে কাৰ্বি আংলঙত আৰু এজন আমাৰ যোৰহাটৰে পুলিচ ৰিজাৰ্ভত আছে। আজি দাদাজনে বহুত দিন লগ পোৱা নাই, লগ কৰিবলৈ মাতিছে, সেইটো কাৰণে মই পল্লৱিকা আৰু দীপামণি যাম। পল্লৱিকা আৰু দীপামণি আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে বাৰু। আৰু মই যেতিয়া শ্বিলঙৰ কথাটো কৈছিলোঁ, শ্বিলঙৰ আমি যেতিয়া ইণ্টাৰ গ্ৰুপ ডিল কম্পিটিশ্যন দিছিলোঁ, তাত আমাৰ যোৰহাট গ্ৰুপটোৱে গাৰ্ড অফ অনাৰত ফাৰ্ষ্ট পজিশ্যন পাইছে। আৰু মই এতিয়া উঠিছোঁহে বাৰু, বাকী আৰু গা ধুবলৈ আছে, কাপোৰ কেইটামান তিয়াই থৈ আহিছোঁ, কাপোৰকেইটা ধুবলৈ আছে। এতিয়া গেছত চাহ তুলি থৈছোঁ, চাহ খাম, তাৰপৰা ঘৰ চৰ সাৰি কাপোৰ ধুই পেলাই গা চা ধুই ওলাম আৰু। মই বোলো ভিডিঅ'টো ষ্টাৰ্টটো কৰিয়ে দিওঁ প্ৰথমতে, সেইবাবে কৰিলোঁ। এতিয়া মই বাকীখিনি আগলৈ আপোনালোকক দেখুৱাই আছোঁ, আৰু এইটো ভিডিঅ' যদি কিবা কিবি ভুল হয় তেতিয়াহ'লে বেয়া নাপাব। আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ আপোনালোকক, বহুত ভাল লাগিছে আজি। এতিয়া গা চা ধুই আহিছোঁ, মই গা চা ধুই আহি ধূপডাল লগাই ল'লোঁ। দেখুৱাইছোঁ ৰ'ব আমাৰ থাপনাখন, অকণমানি থাপনাখন বাৰু। এতিয়া চাকি তাকি দিলোঁ থাপনাত, গা চা ধুই হৈ গ'ল। পল্লৱিকা আহি দীপামণিহঁতৰ ঘৰ পালেহি। তাহাঁতি দীপামণিহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ ইমান দূৰ নহয়, সেইবাবে তাহাঁতি অকণ খোজকাঢ়ি আহিব। ময়ো এতিয়া ওলাওঁ আৰু মই ওলাই মেলি ভিডিঅ'টো আকৌ বনাইছোঁ। যাবলৈ লৈছোঁ, পল্লৱিকা আৰু দীপামণি পালেহি। এতিয়া আমি আৰু ওলাই যাওঁ। এই মূৰ্তিটো ভূপেন হাজৰিকা মৃত্যু দিৱসত প্ৰতিষ্ঠা কৰিছিলে। বহুত লেতেৰা হৈ গৈছে। এখন আমাৰ যোৰহাটৰ হাতেৰে খনা নদী হয়। যোৰহাট বুলি ক'লে চবেই গম পায় যে এখন হাতেৰে খনা নদী হয় বুলি। পুলিচ ৰিজাৰ্ভলৈ যাবলৈ টেম্পুত উঠিছোঁ, গৈছেলিৰ পৰা উঠিছোঁ। পুলিচ ৰিজাৰ্ভৰ ৰাস্তাটো পালোঁহি, আৰু এইফালৰ পৰা আমি চিনি নাপাওঁ, সেইটো কাৰণে অভিজিতা আহি আছে আগবাঢ়ি অকণমান। তাৰপিছতে এইফালে ফটো মৰাত লাগিছে। নাই গছ কি শুই উঠি আহিছে নি বাৰু? চকুটোকো খুলি আছে না? চাকৰি পাই অনুভৱ কওক। মই বহুত ফেৰত আছোঁ এতিয়া। যাব পৰা আহিলোঁ, আৰু পুলিচ যাব পৰা ওচৰতে গগৈদাহঁতৰ ঘৰ, আৰু গগৈদাহঁতৰ ঘৰটো সেইবাবে সোমাই যাবলৈ লৈছোঁ। গাড়ীৰ কাৰণে এতিয়া ৰখি আছোঁ আমি। গগৈদাহঁতৰ ঘৰলৈ আহি আছোঁ আৰু আধা ৰাস্তা পালোহি, আৰু অলপমান যাবলৈ আছে, বেছি যাবলৈ নাই। গগৈদাহঁতৰ ঘৰ পাইছোঁহি আৰু এতিয়া ঘৰটো দেখুৱাই দিছোঁ বাৰু। নামঘৰটো এয়া গগৈদাই বনোৱা ভাত। কেনেকুৱা লাগিলে গগৈদাই ভাত বনাই? ভাল লাগিছে, ভাল লাগিছে। কি বনাইছে কৈ দিয়ক। ঔটেঙা দাইল, এইপিনে মাছ, আলু ভাজি, কলডিল, আলু, দাইল, খাই পেলাই কম। খাইছোঁ এতিয়া। গগৈদা আজি কেনেকুৱা লাগিলে? ভাল লাগিলে, ভাল লাগিলে। ঘপককৈ আহিলা, মানে গম নোপোৱাকৈ আহিলা, ভাল লাগিলে। সেইটো কাৰণে আহি থাকিব এনেকৈ আৰু ঘপককৈ আহিলে ভাল লাগে আৰু সেইটোৱে। ভাতকেইটা খাবলৈ কেনেকুৱা পালে সেইটো কওক। কঠুৱা এইটো মই মানে ভিতৰত সোমাই নাচালোঁ মানে ঔটেঙাটোত। এতিয়া
তাহাঁত দুজনীও গ'ল। আজি ব্লগটো বেছি দীঘলীয়া নহ'লে, অকণমানেই হ'ল আৰু তাতে মই যিকেইটা পাৰোঁ দেখুৱাবলৈ তাত চেষ্টা কৰিলোঁ। আজিৰ দিনটো ভালেই লাগিলে আৰু আমি আজি গগৈদাহঁতৰ ঘৰলৈ মানে যোৱাৰ একো প্লেন নাছিলেই, পুলিচ ৰিজাৰ্ভৰ ওচৰত কাৰণে যোৱা হ'ল আৰু তাৰে কিছুমান সৰু সুৰাবোৰ দেখুৱালোঁ আৰু যিমানখিনি পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰিব আৰু আগলৈও যাতে এনেকৈ যাতে ভিডিঅ' বনাই দিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ দিব আৰু ভিডিঅ'টো যদি আজি কিবা বনোৱা ভুল হৈছে বা কিবা থাকি গৈছে তেন্তে মোক ক'ব আৰু মই সেইখিনি কৰি পেলাই আপোনালোকক ভাল লগা কৰিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।